ঐ আমাৰচোন ওলাই হৈ গ'লে ৰুলি কেনি গ'লনো? তাই আমি চাকি দিমগৈ যে সেইটো কাৰণে মানে কলপাত আৰু চাকি যেনিবা তাতে কিনি ল'মগৈ আৰু এইটো কি বুলি কয় তামোল পাণ সেইবিলাক মানে যোগাৰ কৰি আছে। এই চুনু আৰু পিংকি গাড়ীতে উঠি আহিবনে ইয়ালৈ আগতীয়াকৈ আহিব ন? সিহঁতলৈ মই ৰাতিপুৱাই ফোন কৰিছিলোঁ, সিহঁতি কৈছে বোলে ওলাই যদি সোনকালে হয় তেতিয়া বোলে আমি আগে যামগৈ, যদি বোলে দেৰি হয় তেতিয়া গাড়ীখনতে উঠি যাম বুলি ক'লে আকৌ। এতিয়া আকৌ ফোন কৰা নাই নহয়। কৈ গামোচাকেইখন আকৌ বেগত ভৰাই ল'লি নে? তাত গৈ আকৌ নাপালে মানে দিগদাৰ হ'ব। অঁ মই মোৰ বেগত ভৰাই লৈছোঁ বাৰু। অঁ তোমালোকৰ ওলাই হ'ল নি? মই আকৌ এই ভাত কেইটামান বাঢ়ি দিছোঁ, ভোক লাগিব নহয় নহ'লে খাই লোৱাহি হা। ইমান সোনকালে মই ভাত নাখাওঁৱে নহয়, মোৰ ভোক লগাই নাই, তাতে আৰু কিবা এটা খাই ল'ম, মই ভাত নাখাওঁ এতিয়া। অঁ তোমাৰ ভোক নালাগিব নি? আৰু বাকীকেইজনী তোমালোকে খাই লোৱাহি হা। নাই মোৰ মানে ভোক নালাগে সোনকালে, মই ঘৰত ভাত দেৰিকৈ খাওঁ যে, আৰু তাত কিবা এটা গৈ খাই ল'মগৈ, আৰু ইহঁতি খাই যদি খাই লওঁগৈ আৰু। অঁ খুৰী আপুনি বাঢ়িলে যদি মই দুটামান খাই যাম আৰু, নহ'লে আকৌ মোৰ এই গেষ্ট্ৰিক উঠে যে সেইটো কাৰণে মানে দুটামান খাই যাম বুলি ভাবিছোঁ আৰু। অঁ মই ভাতটো বাঢ়িয়ে থৈছোঁ, ব'লা তোমালোকে খাই লোৱাগৈ। অঁ খুৰী আপুনি ব'লক, আমি দুজনীও গৈ আছোঁ। সি আকৌ নাখায় যদি আৰু জোৰ নকৰোঁ আৰু, তাতে কিবা এটা খাই ল'বগৈ তাই। অঁ তহঁতি দুজনীয়ে খাই ল'গে যা, মই অলপ দেৰি ইয়াতে কিবা সেই পিংকিহঁতলৈ ফোন এটা কৰি লওঁ, সিহঁতি এতিয়া আহিব নে একেবাৰে গাড়ীতে উঠি আহিব সেইটোকে মই সুধি লওঁ। অঁ তোমালোক আহা, মই পানী চানী যোগাৰ কৰোঁগৈ। অনুষ্কা ব'ল আমি দুজনীয়ে খাই লওঁগৈ। মই পিংকিহঁতলৈকে ফোন এটা কৰি সুধি লওঁচোন, এতিয়া আহিবই নে গাড়ীতে উঠি আহিব একেবাৰে। আৰু পিংকিজনী যিমানহে ষ্টাইল আৰু, তাৰমানে ওলাওঁতে বহুত টাইম লাগে, এনেও আগতীয়াকৈ আহিব নোৱাৰিবই চাগে। আইও আজিকালি ছোৱালীবোৰ নামঘৰলৈ বৰ বেলেগ ধৰণে যায় আৰু পাই, বিয়া খাবলৈ যোৱা নিচিনাকৈ ওলাইছে আৰু। সিহঁতকে দেখি আৰু মোৰ আগৰ কথাই মনত পৰি আহিছে পাই, আমিও আগতে এনেকৈ জাকে যাওঁ নহয়। অঁ তোমালোকে গামোচা চামোচা নিনিয়া নি? নামঘৰলৈ ওলাইছা গামোচা এখন লৈ যোৱা আকৌ। অঁ আইতা আমি গামোচা আনিছোঁ বেগত ভৰাই। আইও ঈশ্বৰ ইমান ষ্টাইলত কথা কৈছে চাইজনী। পিছে তোমালোকে ভাত খাই আহিলা নে কি? অঁ আইতা মই ৰাতিপুৱা ভাত নাখাওঁৱেই, ৰুটিহে খাওঁ, ৰুটি খাই আহিছোঁ আৰু। তাতে গৈ পিনে কিবা এটা খাই ল'বগৈ লাগিব আৰু। অঁ পিংকি তোৰ হ'লে কাপোৰযোৰ বৰ ধুনীয়া লাগিছে আকৌ দেই, কেতিয়া ল'লি বা? নেদেখালি আৰু ন, বেলেগ এযোৰহে দেখাইছিলি তই পিন্ধিম বুলি, আকৌ বেলেগ এযোৰহে পিন্ধি আহিলিচোন। অঁ মই মানে সেইযোৰে পিন্ধিম বুলি ভাবিছিলোঁ, এই আমাৰ মানে বায়ে দিলে আকৌ মোক এইযোৰ, সেইটো কাৰণে এইযোৰকে পিন্ধিলোঁ আৰু। এইযোৰতকৈ মানে এইযোৰ বেছি ধুনীয়া দেখিলোঁ যে সেইটো কাৰণে আকৌ। হেৰি নহয় ৰুলিয়ে কেনেকুৱা কাপোৰ পিন্ধিছে? ৰুলিয়ে গামোচা চাদৰ মেখেলা এযোৰ পিন্ধিছে। অঁ তোমালোক আহিলা ন? অঁ ভাত পানী খাই আহিলা নে কি বাৰু? আমাৰ ঘৰতে নহ'লে খাই যাব পাৰিলা হয়। অঁ মই ভাত খাই আহিলোঁ, আৰু এই পিংকিয়ে আকৌ ৰুটি খাই আহিলে তাই। আৰু ৰূপালী তই যে ভাত নাখালি, তোৰ গাটো বেয়া নালাগিবনে তোৰ? এই মই ইমান ৰাতিপুৱাই ভাত নাখাওঁ নহয়, ঘৰত ৰুটিহে খাওঁ, সেইটো কাৰণে আকৌ ভোক লগা নাই। এই তাতে কিবা এটা খাম ব'ল। অঁ ইহঁতৰ কেইজনী ভাত খাই হ'ল নে কিনো? এই সিহঁতৰ ভাত খাই হৈ গ'লে হাত ধুবলৈ গৈছে আকৌ, আহিব এতিয়া। অঁ ৰুলি তই যে একদম বেলেগ ষ্টাইলত ওলাইছে হয়। এই তাক কিবা দেখিছা আৰু অলপ দূৰ যে নামঘৰলৈ আৰু, সেইটো কাৰণে। নামঘৰলৈ ওলাইছে হয়, মোলৈ আকৌ কিবা কিবি লৈ আহিবি দেই আহোঁতে হ'লে। ঠিক আছে বাৰু আইতা, তোমালৈ কিবা কিবি লৈ আহিম দিয়া। তোমালোকৰ ফালে বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ, তোমালোকৰ কাপোৰটো যে ইমান ধুনীয়া পাই। অঁ হয় নি খুৰী, থেংক ইউ দেই। তোমালোকক দেখি মোৰো যাওঁহে লাগিছে আৰু পাই, ইমান ধুনীয়াকৈ ওলাইছা যাবলৈ। আমিহে নাপালোঁ আৰু এনেকৈ যাবলৈ, ভাল কাপোৰ এযোৰ নাই আৰু পিন্ধি যাবলৈ। অঁ চামেলি তহঁতৰ এই গাঁৱৰ নামঘৰলৈকে ওলাবি আজি যামচোন। অঁ আইতা ঘৰৰ কামৰ পৰাই আজৰি নাপাওঁ, পাছবেলা মানে একদম ইমান কাম ওলাই নহয়। আজি চাওঁচোন ৰ'ব, পাৰিলে মানে যাম বাৰু। এই জহনি মহতি কামনো কি আৰু, কাম সদায় ওলাই থাকিব আৰু। ওলাবি একো নহয়, যাম আজি। এই আমাৰ এই বুঢ়ীজনীৰ লগতে যাব পাৰেচোন। আমাৰ এই মাৰ কথা কৈছোঁ আকৌ, শাহু মাৰ কথা। তেওঁ আকৌ যায় নহয় সদায়, তেওঁৰ লগতে যাব পাৰিব আপুনি। অঁ হয় নি, তহঁতৰ বুঢ়ীজনীৰ লগতহে যাব লাগিব হয়। আজি যাবনে পিছে তহঁতৰ বুঢ়ীজনী? গ'লে মানে সেই কি কয় মোলৈ ৰখিবলৈ কবি দেই, ময়ো যাম মানে। অঁ যাব, মই কমগৈ বাৰু আপুনিও যাব বুলি। অঁ ৰুলি এই গাড়ীখন আহিছে নেকি ফোন এটা কৰাচোন, আমিও যাব লাগে নহয়, নহ'লে আৰু দেৰিয়ে হ'বগৈ। অঁ মই ফোন কৰিলোঁ, তেওঁ এই ওলাইছোঁ বুলি ক'লে, আহি পাবহি এতিয়া। ব'ল আমি এই বাহিৰলৈকে যাওঁ।